হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বনাব লৈছোঁ পিঠা। এয়া লৈছোঁ নাৰিকল ৰুকি লৈছোঁ, এটা নাৰিকল লৈছোঁ আৰু এয়া চাউলৰ গুড়ি। মই আজি এইটো পিঠাৰ কথা সকলোৱে জানে, কলপাতত দিয়া পিঠা। মই ভাবিলোঁ আজি বনাব যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এতিয়া লৈছে নিমখ আৰু অলপ নিমখ লৈছে আৰু নাৰিকলখিনি লৈছে। এতিয়া গোটেইখিনি মঠিব আৰু পানী দিব। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ। আৰু মায়ে বনাইছে, মই বনোৱা নাই কোনোদিনে, মায়ে বনাইছে। আজি মই ভাবিলোঁ ভাবিলোঁ দেখুৱাওঁ আপোনালোকক। সেইকাৰণে জানে, সকলোৱে প্ৰায় জানে এইটো পিঠা। অসমীয়া মানুহে এইটো পিঠাৰ কথা সকলোৱে জানে। কাচি উঠাৰ দিনা আমাৰ যেতিয়া ধান কাটা হয়, কাচি উঠা বুলি কয়, তেতিয়া এইটো পিঠা কাচি উঠা পিঠা বুলিও কয়। সেনেকুৱা আৰু আমি কলপাত দিয়া পিঠা, আৰু কিছুমানে কয় কঁকাল চিঙা পিঠা, সেনেকৈ আৰু কিবা কিবি যদি কয় নাজানো, মই এনেকৈয়ে জানো। আৰু এতিয়া এনেকৈ মঠিছে মায়ে, আৰু হৈছে আমাৰ। পানী আৰু দিব নালাগে, এনেকুৱা হ'লে হ'ব মঠা। আৰু এতিয়া কলপাতখিনি সেকি ল'ব লাগিব আমি জুইত। এতিয়া কলপাতখিনি সেকি ল'ম আৰু এনেকৈ সেকি ল'ব লাগিব। ৰ'দ থাকিলে ৰ'দত দিলেও হয়, কিন্তু ৰ'দ আজি নাই যিহেতুকে, সেইকাৰণে এনেকৈ জুইতে সেকি লৈছোঁ। আপোনালোকে গেছতো সেকিব পাৰে, আমি জুইতে এনেকৈ সেকি লৈছোঁ। আৰু সেকি লোৱা কাৰণটো হ'ল মানে তেতিয়া পিঠাটো বান্ধা যায়, তেতিয়া কলপাতটো ফাটি নাযায়, সেইকাৰণে সেকি ল'ব লাগে। নহ'লে সেকি নল'লে বা ৰ'দত নিদিলে ফাটি যাব পাৰে, সেইকাৰণে। আৰু এতিয়া এনেকৈ সৰু সৰুকৈ কলপাতখন এনেকৈ সৰু সৰুকৈ ল'ব লাগিব, কাটি ল'ব লাগিব। আৰু এনেকৈ চাই থাকিব কেনেকৈ লৈছে মায়ে। এনেকৈ বান্ধিব লাগিব। আৰু কলপাতখন আমি ধুই ভালকৈ মুচি লৈছিলোঁ। এইটো বান্ধাটো সেই কলৰে হয়, শুকোৱা কলৰ সেই ৰছী, এনেকৈ বান্ধিব লাগিব। আৰু এখন বান্ধি আছে, চাই থাকক আপোনালোকে গম পাব। এনেকৈ বান্ধি ল'ব লাগিব। কলপাতখন সৰু সৰু কৰি ল'ব লাগিব, পিচ পিচ কৰি। আৰু এনেকৈ বান্ধি ল'ব লাগিব। আৰু আপোনালোকে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, পাহৰি নাযাব। ছাবস্ক্ৰাইবটো কৰি যাব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু আগুৱাই যোৱাত মোক সহায় কৰিব। আৰু এতিয়া মই পানীখিনি উতলিব দিছিলোঁ। পানীখিনি উতলিলেহে এই কলপাত দিয়া পিঠা সেইকেইখন দিব লাগিব। পানীখিনি উতলিলে দিব লাগিব। আৰু এতিয়া পানীখিনি উতলিছে আৰু মই পিঠাখিনি গোটেই দিলোঁ। আৰু এতিয়া উতলি আছে, মই ঢাকনি দিছিলোঁ অলপ সময়। আৰু এতিয়া মই চাইছোঁ হৈছে আমাৰ পিঠা। আৰু অলপমান উতলিব দিম। আৰু এতিয়া হৈ গৈছে। আৰু মই এতিয়া পিঠাকেইখন গোটেইকেইখন ওলাই ল'ম। আৰু এতিয়া আমাৰ পিঠা ৰেডি, খাব পৰা। আৰু আপোনালোকে কোনে কোনেনো এই পিঠাটো খাই ভাল পায়, কমেণ্ট কৰি ক'বচোন। মই কিন্তু বহুত ভাল পাওঁ, আমাৰ ঘৰত চবেই ভাল পায়। আৰু আমাৰ অসমীয়া মানুহেনো কোনেনো পিঠা বুলি ক'লে ভাল নাপায়, সকলোৱে ভাল পায়। আৰু ময়ো বহুত ভাল পাওঁ। আৰু যিমান ঘৰৰ পৰা দূৰত নাথাকক কিয়, গাঁৱৰ পৰা দূৰত নাথাকক কিয়, কিন্তু পিঠা বুলি ক'লে সকলোৱে ভাল পায়। আৰু আপোনালোকে এতিয়া আমাৰ খাব পৰা হৈ গ'ল পিঠা। আৰু এনেকৈ আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি ক'বচোন। আৰু আপোনালোকে কেনে পালে কমেণ্ট কৰি ক'ব, লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।